हाई फ्रेंड्स वेलकम टू माय यूट्यूब चैनल द फ्रेंड सर्कल। तो आम आज आलोचना करिम किछुमान असुविधार विषय असुविधार माने परित्राण केनेকৈ करिम। तो जेहेतु सीटेट ओलाइছে बहुतरे एनेকুৱা असुविधा হৈছে जे তেওঁৰ घर আছে गुवाहाटीत परीक्षा परिছে वेस्ट बेंगल घर আছে मंगलदैत परीक्षा परिছে मणिपुर शिलং बेलेग बेलेग ठाईत। तो এইবিলাক असुविधा আপোনালোকৰ কিয় হৈছে আৰু তাৰ পৰা भविष्यते जाते নহয় तार বাবে আপুনি কি কৰিব লাগিব। তো সেই বিষয়ে থুলমূলকৈ অলপ আলোচনা কৰিম। আপুনি যেতিয়া অনলাইন আবেদন কৰে মানে অনলাইন এপ্লিকেশন কৰে যিকোনো জব বা যিয়ে হোক এপ্লাই যেতিয়া কৰে তেতিয়া তাতে কিছুমান এক্সাম সেন্টাৰৰ প্ৰিফাৰেন্স দিয়া থাকে বহুতখিনি দিয়া থাকে আপোনাৰ য'ত সুবিধা হয় প্ৰিফাৰেন্স দিয়া থাকে। তো য'ত আপোনাৰ ঘৰ সাপোজ আপোনাৰ ঘৰ মঙ্গলদৈ তো মঙ্গলদৈৰ পৰা আপোনাৰ তাতে যিখিনি সেন্টাৰ দিয়া থাকিব সেইখিনি প্ৰথমতে আপোনাৰ সুবিধা ফাৰ্ষ্ট প্ৰিফাৰেন্স যিখিনি প্ৰথমতে আপোনাৰ একদম ওচৰত হয় সেইখিনি ফাৰ্ষ্ট প্ৰিফাৰেন্স দিব। যেনেকৈ মঙ্গলদৈ বা গুৱাহাটীৰ আণ্ডাৰত হ'লে ফাৰ্ষ্ট প্ৰিফাৰেন্স দিব গুৱাহাটী, তাৰপিছত আপুনি শিলং দিব পাৰে বা নেক্সট 3 নম্বৰ আপুনি অৰুণাচল বা ৱেষ্ট বেংগল দিব পাৰে। তো যদি আপুনি এই যোৰহাটৰ হয় তো প্ৰথমে আপুনি যোৰহাট দিব পাৰে, তাৰপিছত আপোনাৰ য'ত সুবিধা প্ৰথমতে সেই সুবিধাখিনি আগতে দিব নিজৰ যিখিনি মানে প্ৰথমতে বেছি সুবিধা কোনখিনি তাৰপিছত আৰু অলপ তেনেকৈ ফাৰ্ষ্ট প্ৰিফাৰেন্স সেকেন্ড প্ৰিফাৰেন্স আৰু থাৰ্ড প্ৰিফাৰেন্স এনেকুৱা আপোনাৰ সেই এক্সাম সেন্টাৰৰ প্ৰিফাৰেন্সখিনি দিলে আপোনাৰ এক্সাম সেন্টাৰ যেতিয়া পৰিব সিলেক্ট কৰা হ'ব আপোনাৰ ফাৰ্ষ্ট প্ৰিফাৰেন্স য'ত আছিল তাতে তেওঁলোকে এক্সামটো পেলাবলৈ চেষ্টা কৰিব। কিন্তু আপুনি যেতিয়া সেইখিনি প্ৰিফাৰেন্স নাচাই উলট পালটকৈ যি ইচ্ছা তাকে বহাই দিব তেতিয়া তেওঁলোকে কি কৰিব আপোনাৰ এক্সাম ফাৰ্ষ্ট প্ৰিফাৰেন্স য'ত থাকিব তাতে পেলাবলৈ চেষ্টা কৰে যিহেতু। তো এইকাৰণে আপোনাৰ যদি ঘৰ গুৱাহাটীত আপুনি ফাৰ্ষ্ট প্ৰিফাৰেন্স ৱেষ্ট বেংগল গুৱাহাটী তিনিটাই দিছে কিন্তু ফাৰ্ষ্ট প্ৰিফাৰেন্সত আপুনি ৱেষ্ট বেংগল দি ৰাখিছে। তো আপোনাৰ কি হ'ব সেই এক্সাম সেন্টাৰ তেওঁলোকে এই ৱেষ্ট বেংগলত পেলাবলৈ চেষ্টা কৰিব। তো কিছুমান হয়তো ৱেষ্ট বেংগল ফাৰ্ষ্ট প্ৰিফাৰেন্স দিয়াৰ পিছতো হয়তো গুৱাহাটীত পৰিছে কিয় পৰিছে ফাৰ্ষ্ট প্ৰিফাৰেন্স দিছে কিন্তু কিছুমান তেনেকুৱা আছে গুৱাহাটী ফাৰ্ষ্ট প্ৰিফাৰেন্স সেকেন্ড প্ৰিফাৰেন্স আছে এই তাতেও পৰিছে। সেইবিলাক কি এক্সাম সেন্টাৰ যেতিয়া অভাৰ হৈ যায় যে না ষ্টুডেণ্ট অভাৰ হৈ গৈছে তেতিয়া সেইখিনি প্ৰিফাৰেন্স তেওঁলোকে অন্য মানে সেকেন্ড প্ৰিফাৰেন্সত পঠিয়াই দিয়ে। কিন্তু তেওঁলোকে সদায় প্ৰথম প্ৰিফাৰেন্সতে পেলাবলৈ চেষ্টা কৰে সেন্টাৰত আপোনাক পেলাবলৈ চেষ্টা কৰে। কিন্তু আপুনি উল্টা পুল্টা কৰিলে সেইখিনি আপোনাৰ সেই ফাৰ্ষ্ট প্ৰিফাৰেন্স য'ত থাকে তাতে আপোনাৰ এক্সাম সেন্টাৰ পৰি যায়। তো সেইকাৰণে আপোনালোকৰ অসুবিধা হয়। তো এতিয়াৰ পৰা যেতিয়া আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব ফাৰ্ষ্ট প্ৰিফাৰেন্স আপোনাৰ নিজৰ ঠাইখিনি দিব বা লোকেলিটি যিখিনি আপোনাৰ সুবিধা হয়, সেকেন্ড প্ৰিফাৰেন্স তাৰ পিছৰখিনি দিব, তাৰপিছত যিখিনি আপোনাৰ সুবিধা তাৰ বাহিৰেও, আৰু লাষ্ট প্ৰিফাৰেন্স যিটো দিব সেইটো হ'ল আপোনাৰ মানে এই দুটাৰ বাহিৰেও আৰু যি লাষ্ট এটা সুবিধা থাকিব নহয় তিনিটা য'ত যোৱাৰ সুবিধা আছে আপোনাৰ তো সেইটো দিব। তেতিয়াহ'লে হয়তো আপুনি এই অসুবিধাৰ পৰা কিছু পৰিমাণে হ'লেও পৰিত্ৰাণ পাব পাৰে। নট অনলি চিটেড যিকোনো ধৰণৰ তেনেকুৱা জব এপ্লিকেশ্যনে হওক বা যিকোনো ধৰণৰ তেনেকুৱা এক্সাম কিবা থাকিলে যেতিয়া প্ৰিফাৰেন্স দিব তেতিয়া আপুনি এই কামটো কৰিব। তো আজিৰ কাৰণে এইখিনিয়ে। যদি ভিডিঅ'টি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো কৰি দিব আৰু লগত থকা বেল আইকনটো দবাই দিব যাতে আমি দিয়া ভিডিঅ'বোৰ আপোনালোকে সোনকালে পাব পাৰে। বাই বাই।